হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। অহাকাইলৈ বৰষাৰাণীৰ বিষয়ৰ জন্মদিন আৰু আজি তেওঁৰ জীৱনলৈ আহিছে এটা বহুত ডাঙৰ দুখবৰ। হয়, তেওঁৰ বাবে আৰু তেওঁৰ পৰিয়ালৰ বাবে এটা বহুত ডাঙৰ দুখবৰ হ'ল যে তেওঁৰ পিতৃ আৰু তেওঁলোকৰ মাজত নাই। যদিও তেওঁৰ পিতৃ বৰষাৰাণীৰ নিজৰ পিতৃ নাছিল, যদিও তেওঁক এজনী কন্যা হিচাপে গ্ৰহণ কৰিছিল আৰু বহুত মৰম কৰিছিল, আৰু এজনী বোৱাৰীৰ বাবে এইটো বহুত ডাঙৰ সৌভাগ্যৰ কথা যে এজনী বোৱাৰীক কন্যা হিচাপে গ্ৰহণ কৰাটো বহুত ডাঙৰ কথা। আৰু খবৰটো শুনি বহুত বেছি দুখ লাগিছে যে তেওঁৰ পিতৃ আৰু তেওঁলোকৰ মাজত নাই। আত্মাই যাতে চিৰশান্তি লাভ কৰে তাকে কামনা কৰিলোঁ।